নমস্কাৰ মই ৰাজা মজিদ আৰু আজিৰ ভিডিঅ'টো হৈছে গ্ৰুমিং সেশন অফ নিশিতা গোস্বামী এণ্ড প্ৰিয়ংকা পলম নকৰি মই আৰম্ভ কৰিছো এই গ্ৰুমিং সেশনটো আমাৰ এই গ্ৰুমিং সেশনটোৰ পাৰ্টনাৰ হিচাপে আছে আকৃতি ইভেন্টছ ৰানৱে শ্ব'টো হৈছে তোমাৰ যেতিয়া আমি ডিজাইনাৰ কৰে কাপোৰ এটা শ্ব'কেছ কৰোঁ যেনেকৈ অংকিতা অংকিতা আছে ফেশ্বন ডিজাইনাৰ আমি যেতিয়া এজ এ ফেশ্বন ডিজাইনাৰ অংকিতাৰ যেতিয়া শ্ব'কেছ কৰিব লগা হ'ব ড্ৰেছ এটা তেতিয়া সেইটো যেতিয়া আমি ৰেম্পত সেয়া কৰিম ইটছ এবাউট দ্য ডিজাইনাৰ নট এবাউট দ্য মডেল সেইটো তুমি কাপোৰটো যোনটো তাই ডিজাইন কৰিছে সেইটো তুমি দেখাব লাগিছিলে চ' ইটছ এবাউট দ্য ডিজাইনাৰ অ'কে চ' সেইটো ৰানৱে বুলি কয় পেজেণ্ট ইজ এবাউট ইউ এজ মডেল বাট তুমি পেজেণ্ট কৰি কৰি পিছলৈ তুমি কোৱালিফাই হোৱা ৰানৱে বিকজ ৰানৱে ইজ ওৱান থিং ফ্ৰম ৱেৰ ইউ উইল আৰ্ণ মানি মডেলিং ষ্টাৰ্ট কৰাৰ আৰম্ভণিতে আমাৰ প্ৰথম টেকনিকটো যায় পশ্চাৰ কাৰেকশ্যন এই পশ্চাৰ কাৰেকশ্যনটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট যেতিয়া মডেলগৰাকীয়ে ৰেম্পত থিয় হ'ব বা ৱক ল'ব তেতিয়া তেওঁ কি হিচাপে থিয় হ'ব লাগে তাৰ কাৰণে আমি এটা টেকনিক ইউজ কৰোঁ সেইটো কয় ইনভিজিবল ৱাল টেকনিক সেই ইনভিজিবল ৱাল টেকনিকত আমি ট্ৰেইন কৰোঁ যে কেনেকৈ বডিটো কেনেকৈ ফিক্স কৰিব লাগে এখন ইমেজিনেৰী ৱালত আৰু কিন্তু ইয়াত মই এখন ফিজিকেল ৱালে ইউজ কৰি আছোঁ বৰ্তমান এইটো হৈছে কাৰেক্ট পশ্চাৰ এতিয়া আমাক তোমালোকে ইয়াত আৰু কি কৰিব আছে বলখন লগত লৈ আহিবা ইয়াৰ পাছতে আমি আমাৰ হেডৰ যোনটো পজিশ্যন হয় মানে মূৰটো যোনটো পজিশ্যন হয় মূৰটো আৰু চিনটোৰ পজিশ্যনটো কেনেকৈ ৰাখিব লাগে সেইটো আমি ট্ৰেইন কৰোঁ তাৰ লেভেলটো কেনেকৈ ৰাখিব লাগে মাটিৰ লগত আৰু নেক্সট আৰু এটা টেকনিক আছে ইয়াত যোনটো ট্ৰায়েংগল টেকনিক বুলি কয় এই টেকনিকটো ইউজ কৰি পেলাই আমি নিজৰ যোনটো মূৰৰ পজিশ্যন বা হেড পজিশ্যনটো আমি প্ৰপাৰলি ৰাখোঁ যেতিয়া আমি ৱক কৰোঁ বা যেতিয়া আমি প'জ দিওঁ ইয়াৰ পিছত আমি আমাৰ শ্ব'ল্ডাৰৰ যোনটো পজিশ্যন হয় সেইটো ঠিক কৰোঁ তাৰ বাবে আমাৰ এক্সাৰচাইজ আছে আপোনালোকে দেখা পাইছে এক্সাৰচাইজটো তেখেতসকলক শিকাই আছোঁ নৰ্মেলি আমি যেতিয়া শ্ব'ল্ডাৰটো ৰাখোঁ শ্ব'ল্ডাৰটো সদায় অকণমান পিছফালে হয় বেক হয় আৰু ডেড ড্ৰপ বুলি কয় ডেড ড্ৰপ টেকনিক সেইটো কাৰণে অকণমান প্ৰেক্টিচ লাগে অকণমান এক্সাৰচাইজ লাগে নেচাৰেলি আমি যেতিয়া ৱক কৰোঁ আমাৰ শ্ব'ল্ডাৰ পজিশ্যনটো নৰ্মেল কেতিয়াও আমাৰ মেইনটেইন নহয় সদায় অকণমান হাই থাকে বা অকণমান স্লাউচিং মানে অকণমান কোজা হৈ থাকে যোনটো প্ৰপাৰ টেকনিকত আমি মডেলিঙত যোনটো কৰোঁ তাৰ বাবে আমি অকণমান ৱৰ্কআউট ল'ব লাগে মই সেই টেকনিকটোকে দেখাই আছোঁ এতিয়া ডেড ড্ৰপ টেকনিক কৰি আছে ইহঁতে ইয়াত যোনটো দেখা পাইছে ইয়াৰ পিছত নেক্সট যোনটো টেকনিক হয় সেইটো আমাৰ ডিঙিটো কেনেকৈ দীঘল দেখাম ৰেম্পত আৰু শ্ব'ল্ডাৰটো কেনেকৈ ডাউন দেখাম সেই টেকনিকটো এওঁলোকক মই শিকাই আছোঁ তাৰ বাবে এক্সাৰচাইজ আছে আপোনালোকে দেখা পাই আছে সিহঁতে সেই এক্সাৰচাইজটো কৰি আছে এই এক্সাৰচাইজটো আমি এইটো কাৰণে কৰোঁ যাতে আমাৰ নেকটো লং এণ্ড শ্লেণ্ডাৰ লাগে ইয়াৰ পিছত আমি আগবাঢ়ি যাম আমাৰ হাতৰ পজিশ্যনটো ক্লিয়াৰ কৰিবলৈ আৰু হাতৰ পজিশ্যনটো ক্লিয়াৰ কৰিবলৈ প্ৰথমতে আমাক হাতত ফ্লেক্সিবিলিটি লাগে হেণ্ড মুভমেণ্টছত ফ্লেক্সিবিলিটি লাগে তাৰ বাবে মই তেওঁলোকক এক্সাৰচাইজ কৰাই আছোঁ আপোনালোকে দেখা পাইছে তাৰপাছত আমি আগবাঢ়ি যাম টৰ্চ এলিভেশ্যনলৈ টৰ্চ এলিভেশ্যন আমি সেইকাৰণে কৰোঁ যাতে আমাৰ পেটৰ পৰা ৰিবৰ অংশটোলৈ আমাৰ দীঘলীয়া যেন লাগে তাৰ কাৰণে যোনটো আমি প্ৰচেছ ইউজ কৰিম সেইটো কয় পাঞ্চ ইন দ্য ষ্টমাক টেকনিক মানে পেটত ঘোচা মৰা টেকনিক আৰু এই টেকনিকটো কৰা আৰু এটা সুবিধা যেতিয়া আমি ৱক কৰোঁ তেতিয়া আমি বেকটো যেন বেছি আৰ্চ নকৰোঁ এই টেকনিকটো কৰিলে আমাৰ সেই আৰ্চটো কণ্ট্ৰল হৈ যায় ইয়াৰ পিছত আমি নিজৰ ওপৰত অকণমান কনচেনট্ৰেশ্যন কৰিম এইটো ছফ্ট নি টেকনিক বুলি কয় এই টেকনিকটো এইটো কাৰণে লাগে যাতে আমাৰ ট্ৰানজিশ্যন বা ষ্টেপবোৰ লওঁতে আমাৰ নিটো লক নহয় আপোনালোকে দেখা পাই আছে মই এক্সাৰচাইজ দি আছোঁ তাৰ কাৰণে আৰু ইয়াৰ পাছত আপোনালোকে দেখা পাই আছে মই এটা এক্সাৰচাইজ দিছোঁ এই এক্সাৰচাইজটো লাগে আমাৰ টি ষ্টেণ্ডটো পাৰফেক্ট কৰিবলৈ টি ষ্টেণ্ডত আমাৰ ভৰিৰ ডিৰেকশ্যন এফালে হয় আৰু টৰ্চৰ ডিৰেকশ্যনটো আন এটা ছাইডত থাকে
আৰু ইয়াৰ পিছত আমি এক্সপ্ৰেশ্যনলৈ আহিম আৰু এক্সপ্ৰেশ্যনৰ প্ৰথম এলিমেণ্টটো হৈছে স্মাইল ইয়াত দেখাইছোঁ কেনেকৈ স্মাইলটো কৰিব লাগে কি ধৰণৰ স্মাইল থাকে এতিয়া নেক্সট আমি মডেল পেজেণ্ট ৱকিঙৰ প্ৰথম এক্সাৰচাইজটো কৰি আছোঁ এইটো হেড বেলেঞ্চিং বুলি কয় যাৰ বাবে আমি মূৰত কিতাপ এখন থৈ ৱকটো কৰোঁ ইয়াৰ পিছত আমি এক্সাৰচাইজ কৰি আছোঁ এছ পেটাৰ্ণ ৱকৰ কাৰণে যোনটো এক্সাৰচাইজ আপোনালোকে দেখা পাই আছে এইটো এছ পেটাৰ্ণ ৱকৰ হয় পেজেণ্টত আমাৰ তিনি ধৰণৰ ৱকিং থাকে সেইটো পিছত মই আপোনালোকক ভিডিঅ' কৰি দেখাই দিম বৰ্তমান যোনটো এক্সাৰচাইজ দিছোঁ সেইটো ৱকৰ কাৰণে হয় এছ পেটাৰ্ণ ৱকটোৰ কাৰণে আৰু আমি এক্সাৰচাইজটো কৰাৰ পাছত সেই এছ পেটাৰ্ণটো আমাৰ নিজৰ ৱকত আমি আনিবলৈ চেষ্টা কৰিম আৰু এইটো কাৰণে বহুতো প্ৰেক্টিচ লাগিব এওঁলোকে ইয়াত এক্সাৰচাইজটো ৱকৰ আনিবলৈ ট্ৰাই কৰি আছে তেওঁলোকে ৱকত ইউজ কৰি আছে এক্সাৰচাইজটো আৰু মই নেক্সট এওঁলোকক ট্ৰেইনিং দি আছোঁ টি ষ্টেণ্ডৰ এই টি ষ্টেণ্ডটো বহুত ইম্পৰ্টেণ্ট পজিশ্যন হয় এটা এই পজিশ্যনটো আমি ল'ব লাগে যেতিয়া আমি হেড ৰেম্পত আমি প'জ কৰিব লাগে তেতিয়া আমি টি ষ্টেণ্ড ল'ব পাৰোঁ যেতিয়া আমি ষ্টেজত এণ্টাৰ কৰোঁ তেতিয়া আমি টি ষ্টেণ্ড ল'ব পাৰোঁ আৰু যিকোনো ধৰণৰ প'জত আমি টি ষ্টেণ্ডটো ইউজ কৰিব পাৰোঁ ইয়াত মই দেখাই আছোঁ হেণ্ড মুভমেণ্টটো কেনেকৈ হয় আৰু ভৰিখন কেনেকৈ ৰাখিব লাগে দুইখন ভৰিৰ পজিশ্যনটো কি হয় যেতিয়া আমি টি ষ্টেণ্ডত যাওঁ মই এওঁলোকক মই মিলাই আছোঁ এখন ভৰিৰ হিলটো আনখন ভৰিৰ ট'ৰ ওচৰত থাকিব লাগে ইয়াত দেখা পাইছে আপোনালোকে ইয়াত টুইষ্টটো বহুত দৰকাৰী হয় যোনটো মই এক্সাৰচাইজটো দেখাইছিলোঁ ভৰিখন এফালে আৰু টৰ্চটো এফালে সেই টুইষ্টটো ইয়াত বহুত জৰুৰত হয় এইটোৱে হৈছে টি ষ্টেণ্ড এইটো যিমান পাৰে আপোনালোকে প্ৰেক্টিচ কৰিব যাতে পাৰফেক্ট হয় কাৰণ এই টি ষ্টেণ্ডটোতে বহুত মাৰ্কিং থাকে এতিয়া আমি যোনটো এক্সাৰচাইজ কৰি আছোঁ সেই এক্সাৰচাইজটো হৈছে টি ষ্টেণ্ডৰ ৱেইট বেলেঞ্চৰ কাৰণে আপোনালোকে দেখা পাইছে এওঁলোকে কৰি আছে এইটো এই এক্সাৰচাইজটো কৰোঁ আমি ৱেইট বেলেঞ্চিঙৰ কাৰণে